আমি অলরেডি উই আর অলওয়েজ ডিটারমাইন্ড সো আমি ডিটারমাইন্ড হিসাবে আমি আগবাড়ি যাম আমি অহিংসার আন্দোলন করিছো 2 তারিখৰ পৰা ন্যাশনাল হাইৱে ব্লকেট হ'ব ন্যাশনাল হাইৱে ব্লকেট বিভিন্ন আন্দোলন কাৰ্যসূচী হাঙ্গাৰ ষ্ট্ৰাইক হ'ব বিভিন্ন আন্দোলন হ'ব আৰু এইখিনি সময়ৰ ভিতৰত চৰকাৰে যদি আলোচনা নকৰে আৰু তাত যদি কিবা পৰিৱেশ পৰিস্থিতি সৃষ্টি হয় ইয়াৰ কাৰণে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে দায়ী হ'ব আন্দোলন আমি আন্দোলনৰ মূল দাবীটো হৈছে আলোচনা কৰিব লাগে ডাইলগ আৰম্ভ হ'ব লাগে আৰু বদলে সমস্যা স্থায়ী সমাধান হ'ব লাগে এইটো আমি বিচাৰোঁ হয় ইয়াৰ আছে Saya